মাজতে মডেলিং কৰিছিলোঁ বিউটি পেজেণ্টছবোৰ থাকে মন যায় মানে কৰিবলৈ সেইবোৰতো একো ইণ্টাৰেষ্ট নাছিলে মই একোৱে কৰা নাছিলোঁ আগতে অকল ঘৰতে মানে ধৰি লোৱা তোমাৰ স্কুলৰ স্পৰ্টছ থাকিলে মানে কালচাৰেল এক্টিভিটিজ থাকিলে মানে তেনেকৈ পাৰ্টিচিপেট কৰোঁ কিন্তু তেতিয়া লাহেকৈ যেতিয়া বিউটি পেজেণ্টছবোৰত জইন কৰিছিলোঁ আৰু ধেমাজিত হয় লিমিটেড এৰিয়া আৰু ক'তো মই বাহিৰত নাযাওঁ ডিব্ৰুগড়ত এই শ্ব' আছিলে তোমাৰ লখিমী বুলি কয় শ্ব'টো তেতিয়া পাতিছিলে নীলাহঁতে লখিমী 2019 নে 18 এনেকুৱা কিবা এটা আছিলে তাৰপাছত মই মায়ে জইন কৰালে তাত আৰু তোমাৰ আছিলে শ্ব'টোত যিগৰাকী উইনাৰ হ'ব তেখেতক এই ভিডিঅ' ছং এটা মানে অফাৰ কৰা হ'ব আৰু তেখেতলোকৰ মানে এইটো আহিব লগা গান আৰু কোন বিধাতাই সাজিলেতো তাৰপিছত ভগৱানৰ কৃপাত আৰু অকণমান নিজে কষ্ট কৰাৰ কাৰণে মাৰ কষ্টৰ কাৰণে উইনাৰ হ'লোঁ আৰু সেইটো গান মই তোমাৰ কৰিলোঁ তাৰপাছত লাহে লাহে এটা দুটাকৈ কাম তেনেকৈ মানে মিউজিক ভিডিঅ' কৰি থকা আৰু পিছত মই বেছি এইটো লাইনত এক্টিভ হৈছোঁ তোমাৰ ৰিচেণ্টলি মোৰ এই ভিডিঅ'টোৰ কাৰণে মাৰ লগত যিটো মানে ভিডিঅ' কৰিছিলোঁ সেই ভিডিঅ'টোৰ পৰা অকণমান মানুহে বেছিকৈ বিচাৰে আৰু